আজি আমি দেখুৱাব বিচাৰিছো বিশ্বনাথৰ এক ঐতিহাসিক বৌদ্ধ মন্দিৰৰ কাহিনী। এক মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত বিশ্বনাথৰ এই বৌদ্ধ মন্দিৰটো চতিয়াৰ পৰা কিলোমিটাৰমান পূবলে আৰু এক সুন্দৰ পথেৰে আগবাঢ়ি গলেই পাব এই মন্দিৰটো। মন্দিৰটো কেতিয়া প্ৰতিষ্ঠা হৈছিল তাৰ কোনো নিশ্চিত তথ্য নাই যদিও বৌদ্ধিক ধৰ্মাৱলম্বী লোকসকলে এই মন্দিৰটো প্ৰতিষ্ঠা কৰাৰ কথা প্ৰমাণ কৰে ইয়াত থকা প্ৰাচীন শিলামূৰ্তিসমূহে। কিন্তু কালক্ৰমত এই মন্দিৰটো পৰিণত হ'ল এক বিষ্ণু মন্দিৰলৈ। বৌদ্ধ ধৰ্মৰ লোকসকল ধৰ্মান্তৰিত হোৱাৰ পিছতেই মন্দিৰটোৱে এই ৰূপ পোৱাৰ কথা দাবী কৰে স্থানীয় লোকে। হলেও প্ৰতি বৌদ্ধ পূৰ্ণিমাৰ দিনটোত মন্দিৰটোত স্থানীয় গয়া ৰাইজে পূজা অৰ্চনা কৰাৰ এক পৰম্পৰা চলি আহিছে আজিও। মন্দিৰটোৰ গাতে নতুনকৈ নিৰ্মাণ কৰা হৈছে এক শিৱ মন্দিৰো। কাষতে আছে দুটা পুখুৰী। ইয়াত থকা মাছ আৰু কাছও এই মন্দিৰটোৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ উঠিছে।